হেল্ল' ৱেলকাম টু মাই চেনেল ক্লাছ আড্ডা। মই যে তোমালোকক ক্লাছ 8-ৰ 3.1-ৰ 7 নম্বৰটো মই আজি তোমালোকক কৰি দেখুৱাম। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে। 7 নম্বৰটো হৈছে তলৰ একোটা সুষম বহুভুজৰ অন্তকোণৰ যোগ দিয়া আছে, বহুভুজকেইটাৰ বাহুৰ সংখ্যা উলিওৱা। তাৰমানে অন্তকোণৰ মাপ এটা দিয়া আছে, সুষম বহুভুজৰ অন্তকোণৰ মাপ এটা দিয়া আছে, বাহুৰ সংখ্যা উলিয়াব লাগে। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো চাই থাকা। 7-ৰ 120 ডিগ্ৰী। ঠিক আছে, এটা অন্তকোণৰ মাপ কিমান আছে? 120 ডিগ্ৰী। 7-ৰ 120 ডিগ্ৰী আছে অন্তকোণ। ঠিক আছে, তো আমি কি লিখিম? সলিউশন ধরা হল বহুভুজটোৰ বাহুর সংখ্যা ইকুয়াল টু n। অতএব অন্তকোণের সমষ্টি কিমান হ'ব? অন্তকোণের সমষ্টি ইকুয়াল টু 2n - 4 ইন্টু 90 ডিগ্রি। ঠিক আছে, এইটো অন্তকোণের সূত্র। ঠিক আছে, অন্তকোণগুলোর সূত্র। তো আমাক কি কম? এতিয়া কি কৰিম আমি? প্ৰতিটো অন্তকোণৰ মাপ কিমান হ'ব এইটো উলিয়াব লাগিব। প্ৰতিটো অন্তকোণৰ মাপ কিমান হ'ব? সুষম বহুভুজ, গতিকে এইটো কি কৰিব লাগিব? আমি বাহুৰ সংখ্যা দি ভাগ দিব লাগিব। 2n - 4 ডিভাইডেড বাই n ইন্টু 90 ডিগ্ৰী। ঠিক আছে, তো এতিয়া কি কৈছে? সুষম বহুভুজ যেহেতু এটা অন্তকোণৰ মাপ যদি 120 ডিগ্ৰী হয়, সবকেইটাৰে মাপ কিমান হ'ব? 120 ডিগ্ৰী হ'ব। ঠিক আছে, প্ৰতিটো অন্তকোণৰ মাপ কিমান হ'ব? 120 ডিগ্ৰী। তো আমি এনেকৈ লিখিম, প্ৰশ্ন মতে 2n - 4 divided by n into 90 degree equal to 120 ডিগ্রি। ঠিক আছে, implies কিমান হ'ব? 2n - 4 n equal to 120 ডিগ্রি by 90 ডিগ্রি। ঠিক আছে, তো আমার একটু ডিগ্রিটা উঠিয়ে দিন। 2n - 4 divided by n equal to কিমান হ'ব? 120 by 90। এটা বজ্রপূরণ করে দিন, কিমান হ'ব? 2n - 4 into 90 120 n যদি এইটো দিয়ে এইটো। ঠিক আছে, এটা কিমান হ'ব? 90 ৰে 2 180 n minus 360 9 4 গুণ 36 আৰু 0 equal to 120 n। এইটো এইফালে আনিম, 180 n minus 120 n equal to 360। কিমান হয় এইটো? 60 n equal to 360 divided by 360 divided by 60 n equal to কিমান হ'ব? 6। অতএব বাহুর সংখ্যা equal to 6। ঠিক আছে, মই তোমালোকক 2 নম্বৰটো কৰি দি আছো। 7-ৰ 2 নম্বৰটো চোৱা কি? 144 ডিগ্ৰী। প্ৰতিটো অন্তকোণৰ মাপ কিমান আছে? 144 ডিগ্ৰী। কি আমি কেনেকৈ লিখিম? ধৰা হল বহুভুজটোৰ বাহুৰ সংখ্যা n। ঠিক আছে, আমি জানো অন্তকোণৰ সমষ্টি 2n - 4 ইন্টু 90 ডিগ্ৰী। এতিয়া প্ৰতিটো অন্তকোণৰ মাপ 2n - 4 ডিভাইডেড বাই n ইন্টু 90 ডিগ্ৰী। এতিয়া কি লিখিম? প্ৰশ্ন মতে এইটো যেহেতু প্ৰতিটো অন্তকোণৰ মাপ, গতিকে অন্তকোণৰ মাপ দিয়ে আছে 144 ডিগ্ৰী। তো আমি প্রশ্ন মতে লিখিম 2n - 4 divided by n into 90 degree equal to 144। ঠিক আছে, এতিয়া 2n - 4 equal to ডিগ্রি রুট ইকুয়াল 144 by 90। ঠিক আছে, এতিয়া 2n - 4 into 90 equal to 144 n। একটু বজ্রপূরণ করে একটু পাওয়া যাবে। এতিয়া কিমান হ'ব? এইটো দিয়ে পূরণ করলে 180 n মাইনাস এইটো দিয়ে পূরণ করলে কিমান হ'ব? 360 আৰু 144 n। ঠিক আছে, এতিয়া এইটো আমি ইফালে আনিম, এইটো প্লাস আছে মাইনাস হ'ব। 180 minus 144 n equal to 360। এতিয়া 180 পৰা 144 মাইনাস কৰিলে কিমান? 36 n equal to
360 প্লাস n ইকুয়াল টু 360/36 কাটাকাটি করলে 10 হলে অতএব বাহুৰ সংখ্যা হ'ল 10 ঠিক আছে তো তোমালোকে এনেকৈ 3 4 5 নম্বৰ কেইটা এনেকৈ তোমালোকে কৰিব পাৰিবা ঠিক আছে তুমি দেখুৱাই দি আছো 3 নম্বৰটো চোৱা 7 156 ডিগ্ৰী ঠিক আছে তো ঠিক তেনেকৈ ধৰা হ'ল বহুভুজটোৰ বাহুৰ সংখ্যা n অন্তকোণৰ সমষ্টি 2n - 4 × 90 ডিগ্ৰী প্ৰতিটো অন্তকোণৰ মাপ 2n - 4 / n × 90 ডিগ্ৰী ঠিক আছে অতএব প্রশ্ন মতে 2n - 4 / n × 90 156 ঠিক আছে 2n - 4 × 90 ইকুয়াল টু কিমান হ'ব এইটো বজ্ৰ পূৰণ কৰিলে 156n ঠিক আছে 180 - 360 এইটো পূৰণ কৰিলে 180n এইটো পূৰণ কৰিলে 360 156n ঠিক আছে 180 - 156 এইটো ইফালে আহিলে 156 টো মাইনাস হ'ব 360 কিমান হয় 180 ৰ পৰা 156n মাইনাস কৰিলে কিমান হয় 24n ইকুয়াল টু 360 তে n ইকুয়াল টু কিমান হ'ব 360 / 24 এইটো কাটাকাটি কৰিলে কিমান হয় 15 হয় অতএব বহুভুজটোৰ বাহুৰ সংখ্যা 15 ঠিক আছে তো নেক্সট তোমালোকে 4 নম্বৰটো চোৱা তোমালোকে 4 নম্বৰটো চোৱা এতিয়া 7 ৰ 4 135 ডিগ্ৰী ঠিক আছে অন্তকোণৰ মাপ কিমান আছে 135 ডিগ্ৰী সলিউশন ধৰা হ'ল সুষম বহুভুজটোৰ বাহুৰ সংখ্যা n অন্তকোণৰ সমষ্টি 2n - 4 × 90 ডিগ্ৰী প্ৰতিটো অন্তকোণৰ মাপ 2n - 4 / n × 90 ডিগ্ৰী অতএব প্ৰশ্ন মতে 2n - 4 / n × 90 ডিগ্ৰী ইকুয়াল টু 135 ডিগ্ৰী ঠিক আছে 2n - 4 এইটো ইফালে তলফালে গ'লে কি হ'ব 135/90 ঠিক আছে এতিয়া তোমালোকে চোৱা এইটো কি হ'ব 90 × 2n - 4 ইকুয়াল টু 130 এইটো কি কৰিম আমি বজ্ৰ পূৰণ কৰিছো ঠিক আছে এইটো কিমান হ'ল 90 × 2n - 4 ইকুয়াল টু 135n 180n এইটো পূৰণ কৰিলে কিমান 180n মাইনাস 3 9 গুণ 4 9 গুণ 36 আৰু 0 আছে 360 আৰু 1 ইকুয়াল টু 135n 180 - 135n ইকুয়াল টু 360 তো ইয়াৰ পৰা ইয়াত মাইনাস কৰিলে কিমান হয় 45n ইকুয়াল টু 360 n ইকুয়াল টু কিমান হয় 360 / 45 তো ইয়াত কি হ'ব আমি 5 ৰে পূৰণ কৰিলে কিমান 9 ৰে যাব 9 9 5 গুণ 45 9 9 4 গুণ 36 আর 0 40 এটা 5 রে গুণ 40 আর বড়তে 8/n ইকুয়াল টু কিমান হ'ব 8 আর বাহুর সংখ্যা হবে 8টা ঠিক আছে এটা তোমালোকে 5 নম্বরটা 5 নম্বরটা কিমান আছে 165 ডিগ্রি তো আমি ঠিক তেনেকৈ লিখিম ধৰা হ'ল সুষম বহুভুজটোৰ বাহুৰ সংখ্যা n অতএব অন্তকোণৰ সমষ্টি 2n - 4 × 90 ডিগ্ৰী প্ৰতিটো অন্তকোণৰ মাপ 2n - 4 / n × 90 ডিগ্ৰী এটিকে প্ৰশ্ন মতে 2n - 4 / n × 90 ডিগ্ৰী ইকুয়াল টু 360 ডিগ্ৰী 2n - 4 / n এটো ৰাখিম এটো 90 টো ইয়াত তলফালে দিম ঠিক আছে ইফালে সমান যেন ইফালে আহিলে কি তলত যাব এতিয়া ডিগ্ৰীটো উঠাই দিয়া হ'ল 2n - 4 / n ইকুয়াল টু 165/90 এতিয়া বজ্ৰ পূৰণ কৰিলে কি হ'ব 90 দিয়ে এইটো আৰু 165 ৰে এইটো বজ্ৰ পূৰণ কৰিব লাগিব হয় না তো 90 × 2n - 4 ইকুয়াল টু 165n তো এইটো কিমান হয় 180n - 360 ইকুয়াল টু 165n 180 এইটো কি কৰিম আমি এইফালে আনি 180 ৰ পৰা এইটো মাইনাস কৰিব লাগিব গতিকে এইটো ইফালে আহিলে কি হ'ব এইটো প্লাস আছে সমান চিহ্নৰ এইটো ইফালে আছে লেফট সাইড আনিলে কি হ'ব মাইনাস হ'ব 180n - 165n ইকুয়াল টু 360 এইটো ইফালে গ'লে প্লাস হ'ব মাইনাস আছে এইটো প্লাস হ'ব ঠিক আছে তো এইটো 180 ৰ পৰা 165 মাইনাস কৰিলে কিমান হয় 15n ইকুয়াল টু 360 n ইকুয়াল টু কিমান হয় 360 / 15 তো এইটো কিমান কাটাকাটি কৰিলে কিমান হ'ব 5 ৰে 5 3 গুণ 15 5 রে 5 7 গুণ 35 আর কিমান থাকিল 5 7 গুণ 35 1 10 2 ঠিক আছে এইটো 3 রে কিমান যাব 3 1 বার 3 রে 3 2 গুণ 6 1 থাকিল 12 আৰু 3 4 গুণ 12 ঠিক আছে মানে 24 n ইকুয়াল টু 24 অতএব বহুভুজটোৰ বাহুৰ সংখ্যা কিমান হ'ব 24 ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা যে পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে ডেসক্ৰিপশ্যন গৈ নেক্সট যেটো আছে নেক্সট লিংকটোত ক্লিক কৰিবা তোমালোকে নেক্সট 8 নম্বৰটো পাবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও